Hello everyone and welcome back to RK Videos. তো বন্ধুসকল চাওক আমাৰ দেহটো চলাবলৈ মানে যিবিলাক দেহৰ কাম কাজ আছে সেইবিলাক ব্ৰেইনে নিয়ন্ত্ৰণ কৰে। আমাৰ যিটো ব্ৰেইন আছে তো মোবাইলৰো ব্ৰেইন আছে, মানে মোবাইলৰ যিটো প্ৰচেছৰ, আমি প্ৰচেছৰক মোবাইলৰ ব্ৰেইন বুলি ক'ব পাৰোঁ। তো মোবাইলৰ যিবিলাক কাম কাজ আছে সেইবিলাক প্ৰচেছৰে চলায়। তো ইয়াৰ যিটো আজি ভিডিঅ' হ'ব সেইটো মই প্ৰচেছৰৰ ওপৰত ক'বলৈ গৈছোঁ, আৰু ইয়াৰ পিছত হয়তো আপোনালোকৰ মোবাইল যিবিলাক কিনিব আপোনালোকে ফিউচাৰত হয়তো সেইবিলাক চিলেকশ্যন কৰাত আপোনালোকৰ সুবিধা হ'ব, কাৰণ মই যিবিলাক প্ৰচেছৰৰ কথা ক'ম সেইবিলাক চাই কিনে আপোনালোকে প্ৰচেছৰৰ সকলোখিনি যিবিলাক কথা আছে সেইবিলাক গম পাব। তো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। তো স্কিপ নকৰাকৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব, আৰু চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল চাওক, আমি মোবাইলৰ প্ৰচেছৰক আমি এইকাৰণে ব্ৰেইন বুলি কওঁ, মানে আমাৰ যিটো শৰীৰ আছে, আমাৰ শৰীৰৰ যিটো ব্ৰেইনে যেনেকৈ চব বস্তু ইনষ্ট্ৰাকশ্যন দিয়ে কিবা এটা কৰিবলৈ, কিবা এটা নকৰিবলৈ, ঠিক সেনেকৈ আমাৰ যিটো মোবাইলৰ প্ৰচেছৰ আছে সেই মোবাইলৰ প্ৰচেছৰেও আমাৰ মোবাইলটো চলিবলৈ ইনষ্ট্ৰাকশ্যন দিয়ে। মানে আমি যেতিয়া ধৰক কেমেৰা অন কৰিম, ফটোজ যিটো এপ আছে সেইটো অন কৰিম, হোৱাটছএপ অন কৰিম, ফেচবুক অন কৰিম, যিমান ধৰণৰ এপ্লিকেশ্যন আছে চব সেইবিলাক চলিবলৈকে যিটো ইনষ্ট্ৰাকশ্যন আছে সেই ইনষ্ট্ৰাকশ্যনটো প্ৰচেছৰে দিয়ে। ঠিক আছে। তো বন্ধুসকল চাওক, যিটো প্ৰচেছৰ আছে সেই প্ৰচেছৰটো মানে কিমান ভাল সেইটো বিভিন্ন ধৰণৰ ফেক্টৰ্ছ আছে, সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰে। ফেক্টৰ্ছবিলাক হ'ল ধৰক যিটো ক্লক স্পীড, তাৰপিছত মোবাইলৰ প্ৰচেছৰ যিটো কোৰ আছে সেই কোৰ, তাৰপিছত সেই কোৰবিলাক কিমান NM-ৰ হয় সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰে। চাওক, ক্লক স্পীড কি হয় সেইটো ক'ব প্ৰথমতে। যিটো ক্লক স্পীড আছে সেই ক্লক স্পীডটো মানে গিগা হাৰ্টছত কেলকুলেট কৰে। মানে মোবাইল এটা যেতিয়া প্ৰচেছৰ 1 গিগা হাৰ্টছ হয় তেতিয়া সেই বস্তু এইটোৱে বুজায় যে 1 ছেকেণ্ডত সেই মোবাইলৰ প্ৰচেছৰটোৱে 1 বিলিয়ন ইনষ্ট্ৰাকশ্যন দিব পাৰে। তো যদি ভাবক, যদি এটা সেনেকুৱা 1 গিগা হাৰ্টছৰ প্ৰচেছৰ 1 বিলিয়ন ইনষ্ট্ৰাকশ্যন দিব পাৰে, সেইটো কিমান পাৱাৰফুল হ'ব। আৰু তাতকৈ বেছি পাৱাৰফুল কেতিয়া হ'ব, যেতিয়া সেই প্ৰচেছৰটো 2 গিগা হাৰ্টছৰ হ'ব। মানে 2 গিগা হাৰ্টছৰ প্ৰচেছৰ এটা 1 গিগা হাৰ্টছতকৈ বেছি পাৱাৰফুল। এইটো হ'ল ক্লক স্পীড। ইয়াৰ পিছত আহিম আমি প্ৰচেছৰৰ কোৰ। চাওক, প্ৰচেছৰৰ কোৰ কি? প্ৰচেছৰৰ কোৰটোক আমি প্ৰচেছৰৰ ইউনিট বুলি ক'ব পাৰোঁ। মানে একোটা একোটা একক, কাম কৰা একোটা একোটা বিভাগ, কোৰবিলাক। আপোনালোকে হয়তো শুনিছে ডুৱেল কোৰ, তাৰপিছত য'ত থাকে 2টা কোৰ, তাৰপিছত শুনিছে কোৱাড কোৰ, 4টা কোৰ থাকে তাত, হেক্সা কোৰত 6টা, অক্টা কোৰত 8টা কোৰ থাকে। তো মই এইটো আপোনালোকক বুজিবলগীয়া এটা সৰু উদাহৰণ দিছোঁ। ভাবি লওক, আমাৰ যিখন দেশ আছে সেইখন হ'ল আমাৰ মোবাইলটো, আৰু যিটো আমাৰ চৰকাৰ আছে চলাই আছে সেইটো হ'ল আমাৰ প্ৰচেছৰ। তো চৰকাৰৰ কিছুমান বিভাগ থাকে কাম কৰিবলৈ, অকল এটা বিভাগ নাথাকে। ঠিক তেনেদৰে প্ৰচেছৰৰো কোৰ থাকে আৰু চৰকাৰৰ বিভাগ থাকে। এই কোৰ আৰু বিভাগবিলাক একে ধৰণৰ কাম কৰিবলৈ কোৰ থাকে প্ৰচেছৰৰ, আৰু যিবিলাক চৰকাৰ আছে চৰকাৰৰ কাম কৰিবলৈ থাকে বিভাগ। যিমান বেছি বিভাগ হ'ব কাম কৰিবলৈ, সিমানে চৰকাৰখনৰ বেছি সহজ হ'ব কামবিলাক সোনকালে চলাই নিবলৈ। ঠিক তেনেদৰে আমাৰ মোবাইলৰ প্ৰচেছৰৰ যিমান বেছি কোৰ হ'ব সিমান বেছি মোবাইলৰ প্ৰচেছৰটো ফাষ্ট হ'ব আৰু মোবাইলটো ফাষ্ট হ'ব, মানে হেং নামাৰিব। তো সেই হিচাপত চাব গ'লে ডুৱেল কোৰতকৈ কোৱাড কোৰ যিটো প্ৰচেছৰ সেইটো বেছি ভাল, আৰু যিটো হেক্সা কোৰ আছে সেইটো কোৱাড কোৰতকৈ ভাল, আৰু অক্টা কোৰটো চবতকৈ বেছি ভাল হ'ব। এইটো হ'ল প্ৰচেছৰৰ কোৰ। চাওক, যিটো প্ৰচেছৰৰ কোৰ আছে সেইটো NM-ত কেলকুলেট কৰা হয়। মানে এইকাৰণে প্ৰচেছৰত বহুতো ট্ৰেনজিষ্টৰ থাকে, আৰু সেই ট্ৰেনজিষ্টৰৰ যিটো চাইজ সেইটোকে মানে NM-ত কেলকুলেট কৰা হয়। চাওক, NM যিমান বেছি কম হ'ব সিমানে বেছি প্ৰচেছৰটো ফাষ্ট হ'ব আৰু মোবাইলটো ফাষ্ট হ'ব, মানে হেং কমকৈ মাৰিব। যিটো আমাৰ স্নেপড্ৰেগন এণ্ড্ৰইডৰ 845 আছে সেইটো 10 NM হয়, সেইটো বহুত বেছি ফাষ্ট। তো সেই হিচাপত এপলৰ A12 বায়নিক চিপ এটা প্ৰচেছৰ আছে যাৰ NM হ'ল 7 NM। তো আপোনালোকে ভাবি চাওক, এণ্ড্ৰইডৰ সেইটো 10 NM-ৰ হয় আৰু এইটো 7 NM-ৰ, এইটো কিমান বেছি ফাষ্ট হ'ব। আৰু বহুতে জানেও যে এপলৰ প্ৰচেছৰবিলাক বহুত ফাষ্ট হয়, হেং নামাৰে বুলি ক'লেও ভুল নহ'ব। তো মোবাইলৰ প্ৰচেছৰ হ'ল এনেকুৱা ধৰণৰ। চাওক, মোবাইলৰ প্ৰচেছৰটো কিমান ভাল সেইটো হিচাপমতে বাজেটৰ ওপৰত ডিপেণ্ড কৰে। আপুনি কিমান কম বাজেটত মোবাইল কিনিছে বা কিমান বেছি বাজেটত মোবাইল কিনিছে। কম হ'লে প্ৰচেছৰটো অলপ নিশ্চয়কৈ বেছি ইমান ভাল নহ'ব, যিমান বেছি বাজেট হ'ব সিমান বেছি প্ৰচেছৰটো ভাল হ'ব। তো ভিডিঅ'টো আজি ইমানলৈকে। যদি আপোনালোকে ভাবিছে যে ভিডিঅ'টোত এইখিনি কথা আপোনালোকৰ কাৰণে মানে সুবিধা হ'ব পিছত মোবাইল কিনাত, তো ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকন আছে সেইটো দবাই দিব। জয় আই অসম।